নমস্কাৰ। আজি পুনৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম তুমি প্ৰেৰণা। মই লিখি যাম তোমাৰ বাবে সিহঁতৰ হকে যুগ বাৰ্তাৰ গান, কৰি যাম মংগল আৰতি, জনকল্যাণ মোৰ বাবে চিন্তাৰ কাৰোৱে নাই প্ৰয়োজন। যুগৰ স্তৰে স্তৰে ময়েই গাম বিশ্ব জনতাৰ জয় গান, কৰিম বিশ্ব শান্তিক আহ্বান। মই ৰচিম তোমাৰ বাবে সিহঁতৰ কাৰণে কল্পনাৰ উপন্যাস। পাৰিবানে তুমি বিশ্ব মাতৃ হিতাৰ্থে জনতাৰ কল্যাণৰ বাবে তোমাৰ সেই মধুৰ কণ্ঠেৰে এটি হৃদয় জুৰোৱা মিঠা গীত গাবলৈ? তোমাৰ হাতৰ যাদুবিদ্যাৰে সানি দিয়া মোৰ অকল মৰম, বোৱাই দিয়া প্ৰেম